আমি সকলোৱে জানো অসমত বিভিন্ন জনগোষ্ঠীয় লোকসকলে বসবাস কৰে আৰু সেই জনগোষ্ঠীয় লোকসকলৰো কিছু নিজস্ব ৰীতি নীতি ধৰ্মীয় অনুষ্ঠান পালন কৰা দেখা যায় আৰু তেনেকুৱা এটা জনগোষ্ঠীৰে ময়ো এজনী মিচিং জনগোষ্ঠীৰ আৰু মিচিং জনগোষ্ঠীয় লোকসকলেও কিছু ৰীতি নীতি পূজা পাতল কৰা অতীতৰ পৰাই আমি দেখি আহিছোঁ আৰু তেনেকুৱা এটা পূজা পাতল কৰাৰে আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু বহুতো এনেকুৱা মানুহ আছে যিসকলে জনগোষ্ঠীয় লোকসকলৰ কিছু ৰীতি নীতি ধৰ্মীয় অনুষ্ঠানবোৰৰ বিষয়ে জানিব বিচাৰে আৰু সেইসকলৰ বাবেহে আজিৰ ভিডিঅ'টো আৰু যিসকলে বিচৰা নাই সেইসকলে প্লিজ ইগন'ৰ কৰিব আৰু আজিৰ ভিডিঅ'টো হ'ব ঘৰ কালিকা বা ডাঙৰীয়া পূজাৰ বিষয়ে আৰু এইখিনিতে এটা কথা কওঁ অঞ্চল অনুযায়ী সেই নিয়মখিনি অকণ বেলেগ বেলেগ ধৰণৰ হয় আৰু আমাৰ এইখিনি অঞ্চলত যিখিনি নিয়ম হয় সেইখিনিহে আপোনালোকৰ মাজত ৰীতি নীতি অনুযায়ী মিচিং জনগোষ্ঠীয় লোকসকলে ঘৰখনত এজন ডাঙৰীয়াই ৰক্ষা কৰি আছে বুলি বিশ্বাস কৰে আৰু বছৰত এবাৰ ঘৰত ডাঙৰীয়া পূজা দি সন্তুষ্ট নকৰিলে ঘৰখনত অনেক অপায় অমংগল আৰু বহুতো বেমাৰ হ'ব পাৰে বুলি বিশ্বাস কৰে আৰু সেইবিলাকৰ পৰা ৰক্ষা পাবলৈকে বছৰত এবাৰ হ'লেও ডাঙৰীয়া পূজা পালন কৰা হয় আৰু ৰীতি নীতি অনুযায়ী এই পূজাত দুটা মতা ৰঙা মুৰ্গীৰ প্ৰয়োজন হয় আৰু পৰম্পৰাগত বগা সাজ পানী আগবঢ়াই দিয়া হয় আৰু এই পূজা পাতল কৰিবলৈ গাঁওখনৰ ভকতসকলক নিমন্ত্ৰণ কৰি আগবঢ়াই দিয়া হয় আৰু মই যিমানখিনি জানো ইমানখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি বেছিকৈ জানিব বিচাৰে আমাৰ বহুতো জনা মানুহ আছে সেইসকলৰ পৰা আপোনালোকে জানিব পাৰিব